মুখময়ী অভিনেত্ৰী নিশিতা গোস্বামীৰ বিয়া হোৱা 11 বছৰ সম্পূৰ্ণ হৈ সন্তানৰ সৈতে এখন সুখৰ সংসাৰ থকাৰ পাছতো দ্বিতীয়বাৰলৈ বিয়াত বহিলে নিশিতা গোস্বামীয়ে। মুখময়ী অভিনেত্ৰী নিশিতা গোস্বামীৰ দ্বিতীয় বিবাহক লৈ একাংশই কিয় এনেকুৱা কৰিলে বুলি নিন্দা কৰিছে। আৰু চাগে আপোনালোকৰ মনত এনেকৈ প্ৰশ্ন উত্থাপন হৈছে। আচলতে এয়া নতুনকৈ নিৰ্মিত হৈ থকা ৰাঘৱ নামৰ চিনেমা শ্বুটিং কৰি থকাৰ এটা দৃশ্যহে। নিশিতা গোস্বামীয়ে এই চিনেমাখনক লৈ অসমবাসীৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে যাতে ৰাঘৱ চিনেমাখন ছুপাৰ হিট হয়। ব্যুৰো ৰিপৰ্ট আছাম 24।